বগৰী পকিছে বন বগৰী চা টিকলা টিকলা কি কম কমলপুৰ পালো এতিয়া আজি আমি গাঁৱত গৈ আছো নিজৰ গাঁৱত কালি মানে পৰৰ গাঁৱত গৈছিল কালি আমি কাজিনৰ ঘৰত গৈছিলো ন আজি নিজৰ গাঁৱত Hello guys, this is my mother. Hi. Hi. This is my father. Hi. মই মোৰ নিজৰ গাঁও আহি পাইছো আসলতে মানে মোৰ দেউতাৰ গাঁও মানে মোৰ হোম টাউন আৰু তাই মোক কাৰেক্ট কৰিছে বাৰু এনিৱেজ তো বহুত দিনৰ মূৰত আহিছো বহুত ভাল লাগিছে আৰু কালি গৈছিলো কাজিনৰ ঘৰত আজি আহিছো নিজৰ ঘৰত তো নিজৰ ঘৰত এনেকৈ বেক সাইডে বনাইছে ভেলা ঘৰ এইটো সৰুকে এটা বনাইছে এইটো ডাঙৰকে এটা বনাইছে सरसों का खेत वेरी नाइस सरसों का तो गाइस এতিয়া গুৱাহাটী গৈ আছো তাতে গৈ পেলাই সাগৰ বনাম আৰু উৰুকাৰ খানা খাম আমার ঘুরিয়ে ভেলাঘর বনাইছে লগত বাবু আছে এইটো আমাৰ চুঙা পিঠাৰ তৈয়াৰী চলি আছে এয়া চুঙা পিঠা জুইত দিম আৰু এতিয়া আৰু ইয়াত চাওক গাহৰি ধুনীয়াকৈ পুৰি আছোঁ গাহৰি খাম আৰু গাইজ ভাজা হৈ আছে এতিয়া খাম হাঁহৰ মাংস মায়ে বনাই আছে পৰহি কৈছিলোঁ আপোনালোকক যে ভেলাঘৰ কি বনাম কেনেকৈ বনাম আপোনালোকে চাব তো যোৱাকালি গাঁৱত গ'লোঁ ৰাতি আহি পেলাই ভেলাঘৰ বনাইছোঁ তো এতিয়া আৰ্লি মৰ্ণিং 7:30 হৈছে তো এতিয়া আমি জ্বলাম তো পৰম্পৰাটো ৰখাৰ চেষ্টা কৰিছোঁ আৰু মানে এতিয়া জ্বলাম আৰু তো চাই থাকিম মানে আগতে ভেলাঘৰক দি ল'ব লাগে পিঠা চিঠা তাৰপিছতহে খাব পাৰি তো সেইকাৰণে আমি তাতেতো দিয়া হৈ গ'ল এতিয়া আমি খাম নিজে খাম এতিয়া অলপ নৰ্মেল থাকা না এইটো নাৰিকলৰ লাৰু
তো গাইজ ভেলাঘৰ জ্বলোৱা হ'ল, লাড়ু পিঠা খোৱা হ'ল, আৰু আজিতো আমি ভাত নাখাওঁ, দৈ চিৰা খাওঁ। তো দৈ চিৰা খাই ল'লোঁ। এতিয়া আমি অকণমান ওলাই যাওঁ ঘৰৰ মানুহৰ লগত অলপ ফুৰিব, চাই থাকোঁ। তো গাইজ আজি একদম মিনি বাছ ফিল হৈছে পুৰা, একদম এনেকুৱা লাগিছে মই হেৰিৰ বৰ্ণিহাট যাই আছোঁ মিনি বাছত বহি পেলাই। লাজ চাজ নিদিব আৰু, সৰু গাড়ী গোটেইকেইটাই উঠিছোঁ আজি বহুত দিনৰ মূৰত। এইটো ধুনু মানে দিটু, কিমান এনজয় হৈছে গম পাইছানে আপোনালোকে? ভাগিনে গাড়ী চলাব ধুনীয়াকে। এইটো মোৰ ভাগিনে গাড়ী চলাব ন বাবা? এই বা হৰ্ণ বজাই দিছা তুমি। দে চলোৱা গাড়ী চলোৱা জল্দি গাড়ী চলোৱা, ধুনীয়াকে গাড়ী চলোৱা। আংগা কৈ দিয়া গাড়ী চলোৱা ধুনীয়াকে। চলোৱা ধুনীয়াকে চলোৱা। হৰ্ণটো বজাই দিয়া। আমি আহি পাইছোঁ পাণ্ডু ঘাট, মানে মোৰ দেউতাই এই দুখন শ্বিপ দেখিছেনে, জংগল ট্ৰেভেলছ ইণ্ডিয়া, তাতে কাম কৰে। তো সেইকাৰণে দেউতাক মই ড্ৰপ কৰিব আহিলোঁ। কাইলৈ মাজুলী যাব, এয়া নদীখন ব্ৰহ্মপুত্ৰ। তো ব'লক এতিয়া ক'ত যাওঁ কি কৰোঁ অলপ ডিচাইড কৰি ল'ব লাগিব মাহঁতৰ লগত, ফেমিলিৰ লগত। তাৰপিছত আপোনালোকক দেখাই আছোঁ গোটেইখিনি, চাই থাকিব। বহুত বিচাৰিলোঁ, একো ৰেষ্টুৰেণ্ট মানে আমি এনেকৈ মানে ডিচাইড কৰিব নোৱাৰিলোঁ। তো সেইটো কাৰণে আমি এতিয়া ক'লা খাই আছোঁ, মছালা ক'লা, নিম্বু ছ'ডা এনেকৈ খাই আছোঁ। আৰু অৰ্ডাৰ দি দিছোঁ, অৰ্ডাৰটো পেকিং কৰি ল'ম, পেকিং কৰি লৈ যাই পেলাই ঘৰত খাম। চলো ঘৰত খাম এতিয়া। আনিলোঁ এতিয়া চিকেন ৰোল, ভেজ ৰোল, ডাবল এগ ৰোল, ম'ম', ভেজ চিজ ম'ম', চবে খাই আছে এতিয়া। আমাৰ ডিটুই চাই আছে ন, চাই আছা ন? তাক অলপ কণী অলপ খুৱাই দিয়াচোন, ইয়াৰ পৰা অকণমান কণী খুৱাই দিয়াচোন তাক। যা খাবা বাবা। নাইচ না, নাইচ। চলো। তো গাইজ আজি ব্লগটো এইখিনিতে শেষ কৰোঁ।